জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় কৃষ্ণগুৰু, জয় জয়তে পৰম গুৰু কৃষ্ণগুৰু প্ৰভুৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণিপাত জনাইছোঁ। আজি আপোনালোকক নসত্ৰৰ মূল কৃষ্ণগুৰু সেৱাশ্ৰম কীৰ্তন ঘৰ দেখুৱাব লৈছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব। আৰু এতিয়া এফালে মই আহিছোঁ গেটৰ ফালে সোমোৱা ৰাস্তাৰ ফালে। এইটো হৈছে অলকা গংগা, মানে এফালে ৰাস্তাৰ কাষতে হয়, মানে আশ্ৰমৰ ৰাস্তাৰ কাষতে হয় এইটো। আৰু এইটো হৈছে মূল কীৰ্তন ঘৰলৈ যোৱা গেটটো। আৰু এইফালে যে এইটো হৈছে তাত বিদ্যাজ্যোতি স্কুল, মানে ইংলিছ মিডিয়াম। এইফালে মোৰ সৰু ভাইটি হোষ্টেলত থাকে। সোঁফালে টিংটো যে দেখিছে এইটো হৈছে এতিয়া আমি এইফালে মূল কীৰ্তন ঘৰলৈ এতিয়া সোমাই যাম। এয়া কিছু ফটো আমি ক্লিক কৰিছিলোঁ। আৰু এইফালেদি মূল কীৰ্তন ঘৰলৈ সোমাব লাগিব, কিন্তু মই এইফালেদি নোসোমাই আগফালেদিহে সোমোৱা হৈছিলে। এইফালে মানে ল'ৰা বহুত আমনি কৰা দেখি আমি এইফালে যোৱা নহ'লে আমি ইয়াৰ পৰা উভতি গৈ মানে আগলৈ গুচি যোৱা হয়। তেন্তে আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব, মই দেখাই যাম। আমার গুরুদেব, হে আমার গুরুদেব, দিয়া দর্শন, দিয়া দর্শন। অকণমান দেৰি হ'ব। হে আমার গুরুদেব, হে আমার গুরুদেব, দিয়া দর্শন, দিয়া দর্শন। চরণ তলে দিয়া ঠাই, চরণ তলে দিয়া ঠাই, চরণ তলে দিয়া, চরণ তলে দিয়া। আমি শিশুমতী, নাহি জ্ঞানৰ ভকতি। আমি শিশুমতী, নাহি জ্ঞানৰ ভকতি। তুমি যেন কৃপা কৰা, চৰণ তলে দিয়া ঠাই, চরণ তলে দিয়া, চরণ তলে দিয়া ঠাই, চরণ তলে দিয়া। আমি সৰু ল'ৰা আপোন পাহৰা, আমি সৰু ল'ৰা আপোন পাহৰা। 5 বছৰীয়া ধ্ৰুৱ মহামণি তোমাৰ চিন্তিলা বনে। প্রহ্লাদ মহন্তই মাতৃৰ গৰ্ভতে তোমাক পাবে শ্ৰৱণে। সেই মতো আমি অবোধ চোৱাৰ চিঞৰি মাতিছো তোমাক।
থাকে যেন সপোনে তোমাকে দেখা পাওঁ দি থাকে যেন সপোনে তোমাকে দেখা পাওঁ তুমি যেন কৃপা কৰা চৰণ তলে দিয়া ঠাই চৰণ তলে দিয়া চৰণ তলে দিয়া ঠাই চৰণ তলে দিয়া হে আমাৰ গুৰুদেৱ হে আমাৰ গুৰুদেৱ দিয়া দৰ্শন দিয়া দৰ্শন চৰণ তলে দিয়া ঠাই চৰণ তলে দিয়া ঠাই চৰণ তলে দিয়া চৰণ তলে দিয়া চৰণ তলে দিয়া চৰণ তলে আরো পরে